Hey guys, good morning. মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ আজি স্বাগতম জনালোঁ। আজি ৰাতিপুৱাই ভাবিলোঁ আপোনালোকক লগ কৰোঁ। আচলতে মোৰ ঘৰত আজি ৰাতিপুৱাই লোৱা হ'ল শিলঘৰীয়া মাছ। আপোনালোকে চিনি পায়নে নাই নাজানো। আমাৰ ইয়াত শিলঘৰীয়া বুলিয়ে কয়। আপোনালোকৰ ফালে কিবা বেলেগো ক'ব পাৰে। শিলঘৰীয়া মাছ ল'লে আৰু এতিয়া মই গা পা ধুই কৰি আহিছোঁ। ধুনীয়াকৈ মোৰ চুৰ ধুই কৰি আহিছোঁ। এতিয়া মই যাম পাকঘৰলৈ আৰু শিলঘৰীয়া মাছ বনাম। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আৰু মই কেনেকৈ বনাওঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিহেতু বহুত দিন মই ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰা হোৱাই নাইকিয়া, আজি সেইকাৰণে শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ব'লক চাওকচোন ভিডিঅ'টো কেনেকুৱা লাগে। যদি ভাল লাগে তেন্তে জানেই লাইক কৰিব লাগে, আৰু কেনেকুৱা লাগে কিন্তু প্লিজ মোক জনাব। ভাল লাগিলেও বেয়া লাগিলেও জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া ব'লক ভিডিঅ'টো চাওঁ, কেনেকৈ বনাওঁগৈ মই আপোনালোকক দেখাওঁ শিলঘৰীয়া মাছ কেনেকুৱা হয়। ব'লক, আৰু আপোনালোকৰ ফালে শিলঘৰীয়া মাছটো কি বুলি কয় মোক জনাবলৈ নাপাহৰিব কিন্তু। মাছ বনাবৰ বাবে মই এনেকৈ এটা ফুলকবি কাটি ল'লোঁ। আপোনালোকে এটা ল'বও পাৰে, বেছিকৈও ল'ব পাৰে। এতিয়া ফুলকবিখিনি এনেকৈ জোখমতে কাটি ল'লোঁ আৰু ইয়াত এতিয়া মই দিম অলপ গৰম পানী। উতলা গৰম পানী দিম আৰু উতলা গৰম পানীত অলপ নিমখ দি মই এইখিনি অলপ সময়ৰ বাবে তিয়াই ৰাখিম 15-20 মিনিটৰ বাবে। তেতিয়া ইয়াত যিটো বীজাণু থাকিব পাৰে, কেমিকেলৰ যিটো প্ৰভাৱ, সেই বস্তুটো নাইকিয়া হৈ যায়। আজিকালি যিহেতু বহুত মেডিচিন ইউজ কৰা হয়, গতিকে পানী তেনেকৈ মই ডুবাই থৈ দিওঁ, তেতিয়া কোনো ধৰণৰ ক্ষতি নহয়। এনেকৈ ধুনীয়াকৈ তিয়াই থৈ দিলোঁ, অলপ সময়ৰ বাবে তিয়াই থৈ দিম। এতিয়া হৈ গ'ল 15 মিনিটমান। এতিয়া মই এখন কেৰাহী পাতি ল'লোঁ আৰু তাত তেল দি দিলোঁ। তাৰ তেল গৰম হোৱাত মই পিঁয়াজ দি দিলোঁ। এটা পিঁয়াজ কুটি ৰাখিছিলোঁ আৰু এইখিনি এতিয়া অকণমান ভাজি ল'ম এনেকৈ ধুনীয়াকৈ। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব আৰু পিঁয়াজখিনি মোৰ আধা ভজা হৈছে। এতিয়া ইয়াত মই দি দিম পাঁচফোৰণ কেইটামান। পাঁচফোৰণকেইটাও ধুনীয়াকৈ ভাজি ল'ম। ধুনীয়াকৈ ফুটিব পাঁচফোৰণবোৰ। চাওক ধুনীয়াকৈ ফুটি আহিছে। পাঁচফোৰণকেইটা দি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ অকণ ভাজি ল'লোঁ। ৰঙচুৱাকৈ পিঁয়াজকেইটা ভাজি লৈছোঁ। হৈ গ'ল ভজা। এতিয়া ইয়াত মই ফুলকবিখিনি দি দিম। পানীৰ পৰা উঠাই ধুনীয়াকৈ ধুই মই ফুলকবিখিনি ইয়াতে দি দিছোঁ। ফুলকবিখিনি ইয়াত দি দিম আৰু ধুনীয়াকৈ মিক্স কৰি দিম, যাতে তেল আৰু পিঁয়াজখিনি গোটেইখন লাগি যায়। ধুনীয়াকৈ এনেকৈ মিক্স কৰি দিব আপোনালোকে। এতিয়া ইয়াত মই দিম অকণমান নিমখ দিম। নিমখটো আপোনালোকে বেছি পৰিমাণে নিদিব, কাৰণ প্ৰথমে যিহেতু দিয়ে থোৱা হৈ যায় অলপ, তেতিয়া মই অকণ কমাই দিছোঁ। সেইটো আপোনালোকে নিজৰ আন্দাজমতে দি ল'ব। আৰু হালধি 1 চামুচ দিছোঁ, বেছি দিয়া নাই। এতিয়া এইখিনি এনেকৈ ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম। এনেকৈ মিক্স কৰা হৈ গৈছে এতিয়া মোৰ। এতিয়া ইয়াত মই এটা আলু কাটি দি দিম। এটা আলু মই কাটি থৈছিলোঁ, সেইটো মই ইয়াত দি দিছোঁ। দি এইখিনিও ধুনীয়াকৈ এতিয়া মিক্স কৰি দিম। আপোনালোকে ইচ্ছা কৰিলে আলু বেছিও দিব পাৰে, মই এটাই দিছোঁ। সেইখিনি ধুনীয়াকৈ এনেকৈ মিক্স কৰি দিলোঁ আৰু এতিয়া ঢাকনখন মাৰি অলপ সময়ৰ বাবে সিজিবলৈ মই ৰাখি দিম। 15 মিনিটমানৰ বাবে ৰাখি দিছোঁ। ইফালে মই এখন কেৰাহীত মাছবোৰ ভাজি লৈছোঁ। চাওক মাছখিনি মোৰ কেঁচাতে আপোনালোকক দেখুৱাব নহ'লে চৰি তাৰ বাবে। এইখিনি মাছখিনি এনেকৈ মই ভাজি আছোঁ। ভাজা প্ৰায় হৈছে আৰু। এখন কেৰাহীত মই এইবোৰ ভাজি আছোঁ। মাছ হৈ গৈছে বাৰু। এয়া চাওক মাছখিনি মোৰ ভাজা হৈ গ'ল। এইখিনি মই মাছ ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া হৈ গ'ল প্ৰায় 15 মিনিটমান। এতিয়া চাওঁ এইফালে মোৰ কেৰাহী কি হৈছে। এয়া কেৰাহীটোত চাওক এইখিনি হৈ গৈছে, ধুনীয়াকৈ সিজিছেই প্ৰায়। এইয়া চাওক ধুনীয়াকৈ ফুলকবিখিনি একদম ধুনীয়াকৈ সিজি গৈছে। আলুখিনিও সিজি গৈছে, দেখিবলৈ ভালেই লগা হৈছে ধুনীয়াকৈ। এইয়া চাওক মই দেখাই দিছোঁ আপোনালোকক। এয়া আলু ধুনীয়াকৈ সিজি গ'ল, ফুলকবিও ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইয়াত মই এটা বিলাহী কুটি থৈছিলোঁ, সেইটো দি দিম। এয়া চাওক এটা বিলাহী দি দিছোঁ মই। যিহেতু এইখন মই টেঙা তৰকাৰী নবনাওঁ, অকণমান জ্বলা বনাম মছলা দি, সেইকাৰণে মই বিলাহী মাত্ৰ এটাই দিছোঁ। এইটো মাছ সাধাৰণতে টেঙা খালে ভাল নালাগে, সেইকাৰণে মই এটা বিলাহী দি দিছোঁ অকণমান সোৱাদৰ কাৰণে, বেছি টেঙা নকৰোঁ। এতিয়া এইখিনিও এনেকৈ এতিয়া অলপ সময় আকৌ মই সিজিবলৈ দিম। বিলাহীটো সিজালৈকে অলপ সময় ৰাখি দিম। এয়া হৈ গ'ল 10 মিনিটমান। আকৌ বিলাহী আমাৰ প্ৰায় সিজি গ'ল। চাওক এয়া ধুনীয়াকৈ বিলাহী সিজি গ'ল। গোটেইখিনি ভাজা মোৰ প্ৰায় হৈ গ'ল ধুনীয়াকৈ। মই আপোনালোকক দেখুৱাই দিছোঁ, চাওক হৈ গ'ল।
এতিয়া আমি ইয়াত দি দিম আদা আৰু নহৰু বটি থোৱা। এয়া চাওক মই আদা অকণমান নহৰু অকণমানে ধুনীয়াকৈ বটি থৈ দিছিলোঁ। মই থেতেলিয়াই লৈছোঁ, আপোনালোকে ইচ্ছা কৰিলে ভালকৈ গ্ৰাইণ্ড কৰি ল'ব পাৰে, কিন্তু মই থেতেলিয়াই লৈ এনেকৈ দি খাই ভাল পাওঁ, সেইকাৰণে এনেকৈ দিছোঁ। এতিয়া এইখিনিও ধুনীয়াকৈ অলপ সময় মিক্স কৰি দিম। মিক্স কৰি পেলাই চাওক ধুনীয়াকৈ মই মিক্স কৰি দিলোঁ, হৈ গ'ল। এতিয়া মই ইয়াত দি দিম 1 চামুচ জালুকৰ গুড়ি। মই কৈছোঁৱে যিহেতু মই জ্বলা বনাম অকণমান আৰু এইটো মাছ জ্বলাই খাই ভাল লাগে, মই 1 চামুচ জালুকৰ গুড়ি দি দিলোঁ। এতিয়া এইখিনিও এনেকৈ ধুনীয়াকৈ মিক্স কৰি দিম। এনেকৈ খাই খুবেই ভাল লাগে, আপোনালোকে বনাই খাই চাবচোন। এতিয়া মই এইখিনিও ঢাকন মাৰি অলপ সময় আকৌ সিজিব দিম। এয়া অলপ সময়ৰ পাছত, বেছি সময় থোৱা নাই, 10 মিনিটমানৰ পাছত এয়া চাওক হৈ গ'ল, ধুনীয়াকৈ সিজি গৈছে। মছলাখিনি ধুনীয়াকৈ লাগি ধৰিলে, বিলাহী আলু গোটেইখিনি ধুনীয়াকৈ সিজা হৈ গ'ল। এয়া সিজি গ'ল। এতিয়া মই ইয়াত দি দিম গৰম পানী। মই ইয়াত গৰম পানী কৰি থৈছিলোঁ আৰু মই এতিয়া গৰম পানী অলপ ইয়াত দি দিছোঁ ধুনীয়াকৈ। এইখিনি এতিয়া ভালকৈ উতল অহালৈ মই ঢাকন মাৰি আকৌ ৰাখি দিম। ভালকৈ উতল আহিব লাগিব। এয়া ভালকৈ ঢাকন মাৰি থৈ দিছোঁ, এতিয়া অলপ উতলিব দিম। এয়া চাওক 15 মিনিটমান পাছত এয়া কি ধুনীয়াকৈ উতলিবলৈ ধৰিছে। এয়া চাওক ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া এনেকৈ উতলা তৰকাৰীত মই এতিয়া দি দিম মাছ। উতলা তৰকাৰীত এনেকৈ মাছ দি খোৱাৰ সোৱাদেই বেলেগ নহয় জানো, সেইটো সকলোৱে জানেই। এতিয়া মই দি দিছোঁ ইয়াত মাছ কিডোখৰ, আৰু মাছখিনি ধুনীয়াকৈ দি আকৌ মাছখিনি অলপ সময় উতলিবলৈ ৰাখি দিম। তাৰপিছত আমাৰ মাছৰ আঞ্জা ৰেডি। লৰাই দিলোঁ। এতিয়া আকৌ এখন ঢাকন মাৰি ইয়াক মই অলপ সময়ৰ কাৰণে আকৌ উতলিবলৈ দিম। এয়া মাছৰ তৰকাৰী চাওক উতলি ধুনীয়া হৈ গৈছে, গ্ৰেভি হৈ গৈছে। মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। এতিয়া ইয়াত মই কি দিম জানেনে? নৰসিংহৰ পাত। মই দেখালোঁ আপোনালোকক, এইটো নৰসিংহৰ পাত দি দিম কেইটামান। নৰসিংহৰ পাত দি এনেকৈ খাবচোন, সঁচাকৈয়ে খুব ধুনীয়া লাগে খাই, খুবেই ভাল লাগে। ইয়াৰ গোন্ধটো এনেও খুব ভাল লাগে নহয় জানো। মই বিশেষকৈ বিৰাটেই ভাল পাওঁ, আপোনালোকে কেনেকুৱা পায় মোক জনাব। টেঙা তৰকাৰী বনালে সাধাৰণতে আমি ধনিয়া দিওঁ, কিন্তু এনেকৈ জ্বলা তৰকাৰী বনালে ধনিয়া দিয়াতকৈ আপোনালোকে নৰসিংহ পাত দিব। এনেকৈ গোটেই গোটেই পেলাই দিলেই হ'ল, তাৰপিছত খুবেই ভাল লাগে। এতিয়া মই ঢাকন মাৰিলোঁ, অলপ সময় ৰাখি দিছোঁ। এতিয়া মোৰ আঞ্জা ৰেডি হৈ গ'ল। মই ইয়াত অকণমান আপোনালোকক দেখাই দিছোঁ এপিচ মাছ লৈ পেলাই। চাওক কি ধুনীয়া হৈছে, কালাৰটোও ইমান ধুনীয়া হৈছে আৰু খাবলৈ সঁচাকৈয়ে বিৰাটেই ধুনীয়া হয়। কেনেকৈ বনাই চাব, কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব। আৰু নৰসিংহ পাতটো চাওক কি ধুনীয়াকৈ সিজি গৈছে, ইয়াৰ গোন্ধটো ওলাই গৈছে। তৰকাৰীখন সঁচাকৈ খুবেই ধুনীয়া, মানে ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয়, কি ক'ম আৰু মই। এয়া মই আপোনালোকক ধুনীয়াকৈ ছাৰ্ভ কৰি দেখাই দিছোঁ চাওক। কালাৰটোও বিৰাট ধুনীয়া আহিছে, খাবলৈও বিৰাটেই টেষ্টি হৈছে, গোন্ধটোও বহুত ধুনীয়া আহিছে। গতিকে আপোনালোকে এনেকৈ বনাই চাব, কেনেকুৱা পায় মোক জনাব, আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। আজিলৈ বাই বাই, থেংক ইউ।